আমি এতিয়া আহিছোঁ ট্ৰেণ্ডছত কাৰণ আজি আছে বিন্দুৰ বাৰ্থডে তো বাৰ্থডে কাৰণে বিন্দুৰ কাৰণে গিফ্ট ল'ব আহিছোঁ আমি এই তিনটাৰ মাজত কনফিউজ হৈ আছোঁ এতিয়া কোনটো লওঁ সুজুকি নেক্সা শ্বৰুমত ইন্দোহতৰ গাড়ী কিনিবলৈ আহিছোঁ আমি শ্বৰুমত এতিয়া বহি আছোঁ গাড়ীখন ৰেডি যিহেতু হোৱা নাই আমি ৰখি আছোঁ ইন্দোহতে ৰাতিপুৱাই আহিলে ৰাতিপুৱা আহি গোটেই কামখিনি কৰিবলৈ ষ্টাৰ্ট কৰিলে আমি অলপ আগে আহিলোঁ আহি যেতিয়া দেখিলোঁ যে গাড়ীখন ৰেডি হোৱা নাই তো আমি যিহেতু বিন্দুৰ যি বাৰ্থডে আছিলে আমি ট্ৰেণ্ডছত গ'লোঁ গৈ বিন্দুৰ কাৰণে গিফ্ট কিনিলোঁ এতিয়া আহি পাইছোঁ বহি আছোঁ আৰু চাওঁ কেতিয়ালৈকে কমপ্লিট হয় গোটেই ফৰ্মেলিটিজবোৰ কৰি মেলি গাড়ীখন ৰেডি হ'লে আপোনালোকক দেখাম তোমালোকৰ গাড়ীখন শুনো ভাল লাগিছে তোমালোকৰ মুনু কাটিবানে কেকটা এতিয়াই নহয় ৰ'বা কাটিব লাগিব Oh, ঠিক আছে সঁচাতে কৈছে কমপ্লিট হ'ল আৰু এতিয়া গাড়ীখন ইহঁতে ৰিলিজ কৰি দিছে চাওক এই গাড়ীখন ওলাই আহি আছে আমাৰ মানে বাহঁতৰ দিয়কচোন তথাপিতো নিজৰে লাগে ঘৰৰ মানুহৰে গাড়ী গোটেইখিনি হৈ গ'ল এতিয়া যাওঁগে ঘৰলৈকে আৰু পাৰ্টি কৰিব আছে আজি একচুৱেলি আকৌ গণেশ মন্দিৰ যোৱাৰ কথা আছিলে কিন্তু ইয়াতে ইমান বেছি দেৰি হৈ গ'ল তো আমি ডিচাইড কৰিলোঁ কি আজি গণেশ মন্দিৰলৈ নাযাওঁ একেলগে তেল ভৰাই মেলি আমি ঘৰলৈকে যাম আজি কাতি বিহু আছে যিহেতু সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ কাতি বিহু থকাৰ কাৰণে অলপ সোনকালে যাবলগীয়া হ'ল কালি মৰ্ণিং আমি গণেশ মন্দিৰত গাড়ীখন পূজা কৰি মেলি
সকলোখিনি কৰিমগৈ। আজি ঘৰলৈকে যাওঁ আৰু এতিয়া। দিয়ক, বাই বাই। এয়া মাহঁতে কাতি বিহুৰ শৰাই দি আছে। এইখন শৰাই। এইদা আমাৰ তুলসীজোপা ভালকে দেখাই নাপাইছোঁ। এইজোপা আমাৰ তুলসী। আমাৰ মন্দিৰটো অলপ দেখাই দিওঁ দে। এইটো আজি কাতি বিহু উপলক্ষে তুলসীৰ তলত চাকি বন্তি জ্বলাই এখন নৈবেদ্য আগবঢ়াইছে। গতিকে আমি এটা প্ৰাৰ্থনাৰে আমি সেৱা আগবঢ়াইছোঁ। A few inches later. Happy birthday.